আমি আজি ৰাতিৰ আহাৰত এয়া পোলাও আৰু শুকান ভাজি বনাইছোঁ আৰু আমাৰ মিষ্টাৰে খাই আছে আৰু আমাৰ এয়া বেটি আৰু লগত ৰুটি আমাৰ মিষ্টাৰে ৰুটি আৰু ভাত দুয়োটাই খায় অলপ চলপ কেতিয়াবা ভাতটো বহুত কম খায় কিন্তু ৰুটিয়ে বেছি খায় আজি খাইছে পোলাও বুলি আৰু অকণমান দিছোঁ আৰু এয়া আমি কেনেকৈ খাওঁ খাই এয়া খাইছোঁ ভাজি